সময় এতিয়া 3:30 হ'লগৈ এফালে চাওক চকু পূৰা তৰকৈ ডাঙৰকৈ মেলি আছে অলপ মানে হামি এটাও হোৱা নাই কালি ৰাতি 11টামান বজাৰ পৰা হোৱা নাই 11 বাজি ঠিক 11:30 বাজিলেগৈ আৰু মানে 11:30 বজালৈকে অলপ শুৱে অকণমান দেৰি উঠে তেনেকুৱা কৰি শুলে তাৰপিছৰ পৰা একদম টোপনি নাই গোটেই ৰুমবোৰ চাই আছে কিনো চাই আছে তাক কৈছোঁ বোলো কালি দিনত চাবি পোহৰ হ'লে নুশুনে গোটেই ৰাতিটো চাই আছে এতিয়া আৰু মানে শুব বুলি ভাবি গোটেই লাইটবোৰ ঐ এতিয়া টোপনি আহিছে কি নি অলপ মানে গোটেই লাইটবোৰ আন্ধাৰ কৰি দিওঁ কিন্তু মানে একদম হাত ভৰি এনেকুৱা মাৰে আৰু নখকেইটা কটা হোৱা নাই যে পূৰা দীঘল হৈছে গাই চাই আচৰি দিয়ে খোৱা পৰা নাই এনেকুৱা লাগিছে একদম পিছদিনা ৰাতিপুৱা সকল মোৰ এতিয়া ভোকে লাগি গৈছে ইমান দেৰি হাঁহ পাই থাকিব নাই ভোক লাগি গৈছে এইটো নাইট ডিউটি মাৰি আছোঁ আৰু প্ৰায় চাগে 4-5 ঘণ্টামান হ'ল নেকি 11:30 বজাৰ পৰা এতিয়া 3:30 হ'লগৈ এতিয়া অলপ টোপনি আহিছেগৈ আৰু টোপনি আহোঁ বুলি ভাবি চকুকেইটা এইকেইটা চেলাইবোৰ মানে পিৰিপিৰাই দিওঁ আনকালে চেলাইকেইটা পিৰিপিৰাই দিলে শুৱে কিন্তু আজি এইটো নাই মানে চকু ডাঙৰকৈ মেলিছে আৰু লাইটবোৰ নুমুৱাই দিওঁ শুৱাই বুলি নাই নহয় মোক গোটেই আচুৰি মাচুৰি শেষ কৰে ভাবিলোঁ ভিডিঅ' বনাই দিওঁ এনেই থাকিব আমনি লাগিছে টোপনিটো গ'ল সঁচাকৈ ৰাতিপুৱা অকণ গুড মৰ্ণিংটো দেৰিকৈ হ'ব গতিকে আকৌ এতিয়া সময় পালে শুম আৰু গুড মৰ্ণিং সকলোকে আৰু ৰাতিটো টোপনি ক্ষতি কৰি এতিয়া বৰ্তমান শুই উঠিছোঁ আৰু শুই উঠিয়ে গা পাটো ধুই ল'লোঁ আৰু মোৰ গুড মৰ্ণিং কেইটা বজাত হৈছে চাওক এইফালে চাওক 11:30 হ'ল মানে 11টা বজাত উঠিলোঁ আৰু গা পা ধুলোঁ যে গতিকে এতিয়া ভাত পানী খোৱাই নাই ভাতকেইটাও খাই লওঁ তাৰপিছত আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ এবেলা গ'লেগৈ শুই উঠোঁতে মানে ৰাতিটো টোপনি ক্ষতি কৰালে বেটিয়ে গতিকে এতিয়া শুই উঠিলোঁ আৰু দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ এই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ গতিকে ব'লক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ এতিয়া পটাপট ভাত খাই লওঁগৈ আৰু বাকী কি কৰিব পাৰোঁ চাই যাব এইফালে ভাত বাঢ়ি ৰাখি দিছে চবেই খাই হৈ গ'ল এইবাৰ মোলৈ থৈ দিছে মই খাই লওঁ এতিয়া পটাপট চবৰে খাই হৈ গ'ল এতিয়া মই খাই লওঁ ভাতকেইটা এইজনী সেইজনী পপু কালি গোটেই ৰাতিটো আমাক টোপনি ক্ষতি কৰাইছে এইজনী ভালকৈ চাওক এইজনী আমাৰ ছোৱালীজনী গোটেই ৰাতি টোপনি ক্ষতি কৰাইছে আমাক একদম দুষ্ট ন একদম দুষ্ট একদম দুষ্ট আহিব টোপনি ক্ষতি কৰাইছে কালি পপুৱে এতিয়া চাইছে চোৱা এইজনী সেইজনী ছোৱালী গোটেই ৰাতি হাঁহ পাই আছে না কিবা এটা কৈছে কৈছা পুনৰ ভৰি হাতকেইটা ধুই আৰু এইফালে চোলা পেণ্ট চেণ্ডেল পিন্ধি টাউনলৈ বুলি ওলালোঁ মানে ভণ্টি এজনীয়ে টাউনত বোলে স্পাইল পটেটো দোকান দিছে গতিকে মাতিছিলে তালৈ চাওঁগৈ এতিয়া কিনো দিছে আজি প্ৰথম অপেনিং কৰিছে বোলে 2টা বজাতে মাতিলে এতিয়া সময় হ'লগৈ 3টা বাজিলেগৈ গতিকে অলপমান দেৰি হ'ল ঘৰ ইটো কৰি থাকোঁতে এতিয়া যাওঁ সৌপথালৈ বুলি চাওঁগৈ কিনো স্পাইল পটেটো দিছে আৰু সৌপথাত প্ৰথম এবাৰ সেইখন দোকান গতিকে চাওঁগৈ আৰু আপোনালোককো দেখাওঁগৈ ব'লক গৈ থাকোঁ এতিয়া সৌপথালৈ বুলি টাউন পাইহিয়ে প্ৰথমতে বাইকৰ পাম্পটো চেক কৰি ল'লোঁ মানে বহুত কমি আছে আগ চকাটোত আৰু পিছ চকাটো কমি আছে বহুত দিন দিয়া হোৱা নাই সেইবাবে পাম্পটোকে দি ল'লোহি দেউতাই চশমা বনাবলৈ দিছিলে চশমাখন লৈ ল'লোহি আৰু এতিয়া যাওঁ স্পাইল পটেটো দেখুৱাওঁগৈ মই মানে আছিলোঁ অলপ আগত কিন্তু আকৌ চশমাখন নিবলৈ আহিলোঁ এতিয়া আকৌ এইখন দেখুৱাবলৈ গৈ আছোঁ ব'লক হ'ল সেইখন স্পাইল পটেটো ইয়াত স্বাৱলম্বী হোৱাৰ পথৰ এখোজ আৰু নাম দিছে সাৰথি স্পাইল পটেটো আৰু এইফালে চাওক পুৰণা ষ্টেট বেংকৰ মানে সন্মুখতে খুলিছে ভণ্টি এজনীয়ে কি পায় কোৱা স্পাইল পটেটো পাব নৰ্মেলটো পাব 30 আৰু মছলাটো 40 আৰু চিজটো 50 আহিব আপোনালোক পুৰণা SBI ফ্ৰণ্টত আমাৰ দোকান খোলা হৈছে ঠিক আহিব পুৰণা SBI সন্মুখতে মানে পুৰা সন্মুখতে আৰু এইফালে বনাই আছে স্পাইল পটেটো তেলত আপোনালোক আহিব আৰু এইফালে মছলা দি আছে লগৰ হিমাশ্ৰী গগৈ নামটো হ'ল মহম্মদ টুনটুনাটন আৰু তোমাৰ নামটো বাৰ্বি দাস এয়া
একেলগে দুইজনী বান্ধৱী মিলি আৰু কোনো আমাৰ দীঘলী পুখুৰী পাৰ নহয়, আমাৰ সৰুপথাৰ মাছমজিয়াতে পুৰণা SBI সন্মুখতে কৈছোঁৱেই, গতিকে কোনো দীঘলী পুখুৰী পাৰ নহয় আৰু অলপমান সিহঁতকো ছাপোৰ্ট কৰিব, যেনেকৈ সিহঁতি ভাইৰেল হৈছে সেইটো যাতে ভাইৰেল হয়। এতিয়া দুজনীটো ছোৱালী লগত এটা হ'লেহে বেছি ভাইৰেল হয়, ভাল হ'বনি? নাই এতিয়া তাত হৈছে গেট ঘৈণীয়েক, আমি এতিয়া দুদিন লগৰ ভাইৰেল হ'ব লাগিব। গতিকে যেনেকৈ কাপোৰক আপোনালোকে ছাপোৰ্ট কৰি গৈছে আৰু এই দুই বান্ধৱীক এনেকৈ যাতে জীৱনটো আগুৱাই গৈ থাকে, এনেকৈ কিবা এটা কৰ্ম সংস্থাপন হয়, এনেকৈ দুই বান্ধৱীয়ে খুলিছে এখন স্পাইৰেল পটেটো। সৰুপথাৰত তেনেকৈ স্পাইৰেল পটেটোৰ দোকান আৰু অ'পেনিং হোৱা নাই, আজি প্ৰথম। গতিকে আশা কৰিছোঁ সিহঁতে যেন আগবাঢ়ি যায় এনেকৈ। আৰু মই আগতে এবাৰ খালোঁ, কিন্তু এইবাৰ মানে পইচা দি খাম, আগৰবাৰ ফ্ৰীকৈ খালোঁ যিহেতু লগৰ ছোৱালী, সেইবাবে। মেনুখন কি হ'ল? এইখন মেনুখন চাওক, নৰ্মেল পটেটো 30 টকা আৰু মছলা পটেটো 40 টকা, চিজ পটেটো 50 টকা। বেছি বিশেষ দামো নহয়, আহিব আপোনালোকে খাব আৰু ইহঁতকো সহায় কৰিব। এতিয়া মই খাম চিজ পটেটো, গতিকে মোলৈ এটা চিজ পটেটো দিবা। নামটো খুব ধুনীয়া দিছে, হাৰথি স্পাইৰেল পটেটো। এইখন হ'ল মেনুখন, চাই লওক। আৰু আহিব আবেলি টাইমত এনেই ফুৰিবলৈ বুলি, গতিকে ইহঁতৰ দোকানটো খাই যাবহি, নে কি কোৱা? আহিব আপোনালোক, আহিলে ভাল লাগিব। এইফালে আলুবোৰত মছলা লগাই আছে, ঘৰতে তৈয়াৰ কৰি লোৱা স্পেচিয়েল চিক্ৰেট মছলা বোলে। এতিয়া লাহেকৈ গৰম তেলৰ কেৰাহীটোত দি দিব। এয়া চাওক, এডাল বনাই আছে স্পাইৰেল পটেটো আৰু এতিয়া নেক্সটডাল দি দিছে। এয়া খাবলৈ চাগে খুব ভাল হ'ব। আৰু এয়া প্ৰথম এইবাৰ খাই চাইছোঁ, এনেই মোবাইলতে দেখিছিলোঁ কৈ স্পাইৰেল পটেটো কি বস্তু, বেছি দিন হোৱাও নাই পিছে চিনাকি হোৱা। আজি প্ৰথম খাই চাম মানে অলৰেডি এডাল খালোঁৱেই, এতিয়া এডাল হ'ব ছেকেণ্ডডাল।